Hi guys, welcome to Smart Assam. আজি মই আপোনালোকক ক'ব ওলাইছো যে আপোনালোকে কেনেকৈ আপোনাৰ স্মাৰ্টফোনত একেলগে এটাতকৈ অধিক এপ ইউজ কৰিব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰ আগতে এটা লাইক কৰি দিব। Let's begin. আৰু প্ৰথমতে আপোনালোকে এটা প্লে ষ্ট'ৰৰ পৰা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। আৰু এপ্লিকেশ্যনটো ডাউনলোড মোৰ ডেছক্ৰিপশ্যনটো দি আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। আৰু প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব ফ্লোটিং এপছ। আৰু ফ্লোটিং এপছ বুলি চাৰ্চ কৰিলে এপ্লিকেশ্যনটো আহি যাব। আৰু এপ্লিকেশ্যনটো ইনষ্টল কৰিব, ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। আৰু অ'পেন কৰাৰ পিছত আপোনাৰ এনেকুৱা স্ক্ৰীন এখন আহিব। তাৰপিছত আপুনি তলত দেখিছে এইটো আইকন, তাত ক্লিক কৰিব চাৰিবাৰ। কৰাৰ পিছত আপোনাৰ ক্ল'জ কৰিব। আৰু এতিয়া আপোনাৰ দেখিছে আপোনাৰ এপ্লিকেশ্যনটো অন হৈ গৈছে। তাৰপিছত আপুনি ইয়াত ৰাইট চিনটোত ক্লিক কৰিব। কৰাৰ পিছত এতিয়া আপুনি দেখিছে ইয়াত বহুত এপ্লিকেশ্যন পাব, যিবিলাক এপ্লিকেশ্যন আপুনি বেলেগ এপ্লিকেশ্যন অন কৰি থকা সময়তো অন কৰিব পাৰিব। আৰু এতিয়া আপুনি বেক আহিব। বেক আহি আপুনি যিকোনো এটা এপ্লিকেশ্যন আপোনাৰ স্মাৰ্টফোনত অন কৰিব। মই ইয়াত মেছেজটো অন কৰিছোঁ। আৰু এতিয়া মই মেছেজটো অন কৰাৰ লগতে মই বেলেগ বেলেগ এপ্লিকেশ্যনো একে টাইমত ইউজ কৰি আপোনালোকক দেখাম। আৰু যদি তাৰ বাবে আপোনালোকে ইয়াত যদি আপুনি যিকোনো এটা বেলেগ এপ্লিকেশ্যন ইউজ কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াত ওপৰত দেখিছে এইটো এখন, তাত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ এনেকুৱা স্ক্ৰীন এখন আহিব। আৰু ইয়াত আপুনি বহুতো এপ্লিকেশ্যন পাব, যিবিলাক আপুনি এই যিটো এপ্লিকেশ্যন আপুনি এতিয়া ইউজ কৰি আছে তাৰ লগতে ইউজ কৰিব পাৰিব। ইয়াত আপোনাৰ ফেচবুক আছে, টুইটাৰ, ইউটিউব সকলো আছে। এতিয়া যদি আপুনি ফেচবুকটো অন কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াত ফেচবুকটোত অন কৰিব। আৰু ইয়াত আপোনাৰ ফেচবুকৰ স্ক্ৰীন এখন এক্সট্ৰাকৈ আহি যাব। আৰু ইয়াত আপোনাৰ ফেচবুকটো আপোনাৰ অন হ'ব। আৰু এতিয়া আপুনি দেখিছে ফেচবুকটো আপোনাৰ আপোনাৰ ফেচবুক এপ্লিকেশ্যনটো অন হৈছে। আৰু ইয়াত আপুনি লগ ইন কৰি আপোনাৰ ফেচবুকটো ইয়াত আপুনি এক্সেছ কৰিব পাৰিব। আৰু মেছেজ কৰি থকা সময়তে আপুনি ফেচবুকটো ইয়াত চাব পাৰিব। আৰু এতিয়া যদি আপুনি আৰু এটা এপ্লিকেশ্যন একে টাইমত ইউজ কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াত আকৌ ক্লিক কৰিব সেইটো আইকনত। ক্লিক কৰাৰ পিছত আপোনাৰ আকৌ সেই এনেকুৱা স্ক্ৰীন এখন আহিব। অহাৰ পিছত আপুনি আকৌ ইয়াত যদি মই এতিয়া ইউটিউব ইউজ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আপুনি ইয়াত ইউটিউবটো দেখিছে, ইয়াত ক্লিক কৰিব। আৰু এতিয়া আপোনাৰ ইউটিউব অন হৈ যাব। আৰু এতিয়া আপুনি ফেচবুক ইউজ কৰাৰ সময়তে আপুনি একেলগে ইউটিউবো চাব পাৰিব। আৰু ঠিক সেইদৰে আপুনি যিকোনো এপ্লিকেশ্যন, ইয়াত বহুত এপ্লিকেশ্যন আছে আপোনাৰ, যিকোনো এপ্লিকেশ্যন আপুনি ইয়াৰ পৰা ইউজ কৰিব পাৰে। ইয়াত যিমান এপ্লিকেশ্যন আছে সকলো আপুনি একে টাইমত ইউজ কৰিব পাৰিব। আৰু যদি আপুনি ধৰক অকল ফেচবুকটো ইউজ কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াত ডাবল টেপ কৰিব ওপৰত। তেতিয়া আপোনাৰ অকল ফেচবুকটো আপোনাৰ স্ক্ৰীনত আহিব, অৰ্থাৎ আপুনি অকল ফেচবুকটো ইউজ কৰিব পাৰিব। আকৌ যদি আপুনি এইটো সৰু স্ক্ৰীণখন নিব বিচাৰে, তেতিয়াহ'লে আকৌ ডাবল ক্লিক কৰিব, তেতিয়া আপোনাৰ সৰু হৈ যাব। আৰু যদি আপুনি বিচাৰে যে ফেচবুকটো চলি থাকক আৰু আপুনি ফেচবুকটো ইয়াত নোহোৱা কৰি থ'ব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াত ক্লিক কৰিব লাগিব। ওপৰত এইটো আইকন দেখিছে মাজত, সেইটো আইকন ক্লিক কৰিব। কৰাৰ লগে লগে আপোনাৰ এইটো দেখিছে ফেচবুকটো ছাইডত আহি গৈছে। আৰু ইয়াত আপোনাৰ ফেচবুকটো কিন্তু অনে হৈ আছে, কিন্তু আপুনি দেখা পোৱা নাই। আৰু এতিয়া আপুনি বেলেগ এপ্লিকেশ্যন ইয়াত ইউজ কৰি থাকিব পাৰে। আৰু যদি আপুনি ফেচবুকটো আকৌ চাব বিচাৰে, তেতিয়াহ'লে আপুনি এইটো আইকন ক্লিক কৰিলে হ'ল, আপোনাৰ ফেচবুকটো আকৌ অন হৈ যাব। আৰু যদি আপুনি বিচাৰে যে এই ফেচবুকৰ স্ক্ৰীনখনটো বহুত ডাঙৰ হৈ আছে, ইয়াক সৰু কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি তলত এটা আইকন দেখিছে, তাত আপুনি হোল্ড কৰিব লাগিব। এনেকৈ হোল্ড কৰি আপুনি ইয়াত যিমান সৰু কৰিব বিচাৰে সিমান সৰু আপুনি সেই স্ক্ৰীনখন কৰিব পাৰিব। আকৌ যদি আপুনি ডাঙৰ কৰিব বিচাৰে, তেতিয়াহ'লে আকৌ আপুনি সেই আইকনটোত হোল্ড কৰি আপুনি আকৌ ইয়াক শ্লাইড কৰি ডাঙৰ কৰি দিব পাৰে। আৰু যদি আপুনি কোনোবা এটা এপ্লিকেশ্যন অফ কৰিব বিচাৰে, তেতিয়াহ'লে ইয়াত ক্ৰছ চিনটো দেখিছে কাষত, তাত ক্লিক কৰিলে আপোনাৰ এইটো অফ হৈ যাব। আৰু এনেদৰে আপুনি একে টাইমত বহুতো এপ্লিকেশ্যন একেলগে ইউজ কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।